স্বাগতম জানাইছোঁ মোৰ এখন নতুন ভিডিঅ' লৈ এখন ভিতৰীয়া অঞ্চলত যিহেতু বহুত ভিতৰ হয় বহুত ওখ ঠাই ইয়াত যিহেতু আজি নিশা হৈছে নিশাৰ মাজতে এনেকুৱাই তেওঁলোকে গাঁওবাসীয়ে একেলগে মিলি এসাঁজ খাই কিনে আজি এই খ্ৰীষ্টমাছটো উপভোগ কৰিছে। তো বলক তেওঁলোকৰ মাজত গুচি যাওঁ, তেওঁলোকৰ এই খ্ৰীষ্টমাছৰ মাজত তেওঁলোকৰ আমি মাজত অলপ কিছুমান কথা জানিব বিচাৰিম। তেওঁলোক বলক অলপ ভিডিঅ'টো আমি আগবঢ়াওঁ, স্কেপ নকৰিব, সৰ্প চাব, বহুত মনোৰঞ্জন পাব। Christmas program 2021 আমি যেনেকা পাৰ হৈ কিনি 2022 ক্ৰিছমাছ কেতিয়া আহিব বুলি আমি ভাৱনা কৰিছিলোঁ। সঁচাকৈ আজি আমাৰ লগতে 25 ডিচেম্বৰ ৰাতি গধূলি আমি পাই গৈছোঁ। আজি আমাৰ কাৰণে লাষ্ট চাৰ্ভিচ আছে। সঁচাকৈ ঈশ্বৰৰ আশীৰ্বাদ। এইটো না এইটো দেখাটো মানে এইটো ঘৰ হিচাপ নিচিনা বনাইছে। এইটো মানে পাঁচটাটো মুখিয়াল মানে জানা বুজা আপোনাৰ ছোৱালী, পাঁচটাটো মানে অবুজা একো নুবুজা ভাবা মানুহ আছিলে। কিন্তু সিহঁতি পাঁচটাতে নিজৰ তেল লৈ পিনে চাদি ঘৰ আহিছে, তাৰ নিজৰ তেল আছে, চাদিৱাল আহিব বুলি সিহঁতি পূৰা ৰখিছে। আৰু পাঁচটাতো একো নাজানে, সিহঁতি মাত্ৰ চাকি লৈ নিছে, তেল নাই, তেল ভৰা নাই। এইটো কাৰণে যেতিয়া চাদি পাতি আহিছে তো সিহঁতি ঘৰ যাবলৈ মাতিছে, তো সিহঁতিতো যাম বুলি কথা পাতিছে। সিহঁতিতো পাঁচটাতো তেল নাই আৰু তেল ল'বলৈ পঠাইছে, তো তেলৰ দোকানো বন্ধ, আৰু ৰাতি গৈ বন্ধ, তেল নাপায় বুলি কৈ দিছে। আৰু সিহঁতি গৈছে, তো পাঁচটাতো ৰখিব পৰা নাই। আমি সময় হৈছে, আমি যাম বুলি গুচি গ'ল, আৰু পাঁচটাতো এৰি থলে। পিছত সিহঁতি আহি পিনে চাইছে তো পাঁচজনটো নাই। হয় ইহঁতেতো গুচি গ'ল, কি কৰিম। সিহঁতে আন্ধেৰা গৈছে, তো ৰাতিতে গৈছে, তাতে হয়তো চাদি ঘৰ পাইছে, তো হয়তো মালিকটো আৰু চাদি বন্ধ হৈ গ'ল, দৰ্জা বন্ধ হৈ গ'ল, সিহঁতি ভিতৰ হৈ গ'ল। পিছত সেই পাঁচটাতে মাতিছে, মালিক মাতে, তহঁতি মই চিনি নাপাওঁ, তহঁতি মই ক'ত আহিছোঁ ক'ত আহিছোঁ মই চিনি নাপাওঁ, যোনটো পাঁচটা আহিছে মই মাতি অহা মান আহিছে বুলি এইটো বিষয়লৈ দেখুৱাইছে। এইটো আগৰ আমাৰ হিন্দু সময়ত একো নাজানে আছে। যেতিয়া আমি খ্ৰীষ্টান আছে, খ্ৰীষ্টানৰ যিটো বাইবেল বা যিটো আগত বাইবেল আছে সেইটো চাই পিনে বনাই আছে। এতিয়া এইটো আহিছে যদিও এতিয়া এইটো তেল ল'ব লাগিছে না, তেল ল'ব, তেল দোকানতে তেল ল'ব আহিছে। সিহঁতিতো তেল নাই বুলি ঘূৰি গৈছে, চাদিয়া মানুহটো নাই, সিহঁতি গুচি গ'ল। তাৰপিছত সিহঁতি চাদি ঘৰ লগ পোৱা নাই, সিহঁতি এনে আৰু মানে ফাল্টু হৈ গৈছে, লগেই পোৱা নাই মালিক। এইটো মিনিংটো মানে যেতিয়া পৃথিৱীটো একদিনত ধ্বংস হ'ব, পৃথিৱী ধ্বংস লৈ যাৰ বিশ্বাসী আছে, এইটো তেল থকা মানুহ নিচিনা আল্লাহৰ লগত যাব না, আল্লাহৰ লগত লগ হ'ব। আৰু যাৰ তেল নাই এইটো আল্লাহক লগ নাপাব, পৃথিৱীতে মানে নৰকৈ থাকিব। এইটোৱে নিয়ম। এইটো খুব ধুনীয়া কথা। हेलो मालिक আমি সাজিতে আহিছো নিমা shemak ngara shemak দরজা খুলিবি নিমা হাওয়া 25 verse 1 and 4 তাতে আছে, মানে তাতে কৈ আছে কি মানে 10টা মাইকী আছে, women আছে, 5টাটো wise women আছে, 5টাটো ফুলিশ মানে না, অলপ মানে কিবা কৰা মানুহ নে পাপ কৰে না, কিবা মানে সেইটো দৰজা খুলিব নিদিয়ে, মানে সিহঁতিকে চাদি এটেণ্ড কৰিব নিদিয়ে, মানে সিহঁতিটো মানে একদম কি কম খোৱা লোৱা এনেকুৱাবিলাক পুৰা মানুহ আছে, women 5টাটো মানে ভাল কাম কৰে। মানে এতিয়া মানে সিহঁতি এইটো দৰৱাজাটো খুলি দিবি বুলি মানে ঈশ্বৰৰ পৰা এইটো
কি অৰ্ডাৰ মাগি আছে কিন্তু খুলি নিদিয়ে মানে এনেকুৱা আছে। চ' গাইজ আপোনালোকে দেখিলে আমাৰ ককাইজনে কি ধৰণে বুজাই দিলে। তো তেওঁলোকে ট্ৰাইবেল পৰম্পৰা কি ধৰণে নীতি নিয়মেৰে তেওঁলোকে বিবাহটো সম্পূৰ্ণ কৰে তেওঁ এক উদাহৰণ দাঙি ধৰিবলৈ চেষ্টা কৰিলে। তো বলক আমি চাওঁ বাকী আগলৈ কি হয়। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। शादी के हाथ हमने যোনটো স্কেট দেখি পাইছোঁ এইটোৰ মিনিংটো হ'লে বাইবেলত মেথিউ চেপ্টাৰ 25 ভাৰ্চ 1 পৰা চাই গ'লে আপোনালোকে দেখি পায়। বাইবেলৰ যোনটো 10 ভাৰ্জিন উইমেনবিলাক আছিলে নিয়ৰ লেম লৈ পেলাই এইটো আমালোকে দেখি পাইছোঁ অহা যোৱা কৰি থকা। সেইটো হ'লে 5জনটো হ'লে আনৱাইজ আছিলে আৰু 5জনটো ৱাইজ উইমেন আছিলে। যোনটো নেকি আনৱাইজ উইমেনবিলাক আছিলে সেইবিলাকতো হ'লে আমালোকে একচুৱেলি এইটো মাংসৰ পৰা এইটো এক্সাম্পলে আছে। স্পিৰিচুৱেলি এইটো হ'লে স্পিৰিচুৱেল কাৰণে এইটো এক্সাম্পলটো দিয়া আছিলে। যোনটো আনৱাইজ আছিলে সেইবিলাকতো হ'লে নিজৰ মাংস ভাৱনাহে আছিলে, কিন্তু আত্মিক জীৱনটো কি হয় আৰু আত্মিক জীৱনৰ এইটো স্পিৰিচুৱেল জাৰ্ণিটো কি হয় এইটো বুজি নোপোৱা চিনি নোপোৱা। এইটো কাৰণে আত্মাতে আনৰেডি হোৱাৰ কাৰণে আত্মাৰ যোনটো লেম আছে লেমটো নিজৰ স্পিৰিচুৱেল জাৰ্ণিতে যোনটো ঈশ্বৰৰ মহিমা ঈশ্বৰৰ পোহৰ আছে, ঈশ্বৰৰ যোনটো নেকি জ্যোতি আছে এইটো আমাৰ লগতে হ'ব লাগে। আৰু স্পিৰিচুৱেল জাৰ্ণিতে আমালোকৰ স্পিৰিচুৱেল লাইফটো কেনেকৈ চলাব লাগে সেইটো আমাৰ লগতে হ'ব লাগে। কিন্তু আনৱাইজবিলাক লগতে সেইটো পোহৰটো লেমটো কমটি হোৱাৰ কাৰণে সিহঁতে ৰেডি নকৰাৰ কাৰণে যোনটো এতিয়া বৰ্তমান কাৰণে যিমানটো আছিলে ইমানতে সিহঁতৰ কাৰণে যথেষ্ট আছিলে। সেইটো কাৰণে সিহঁতৰ যোনটো লেম আছিলে সেইটো সিহঁতৰ কাৰণে যিমানলৈকে টিকিব লাগিছিলে সেইটো টিকা নাই। সেইটো কাৰণে সিহঁতে ভাবিছে খতম হৈ গ'লে দোকান পৰা কিনি ল'ম, ক'ৰবাৰ পৰা লোকৰ পৰা উধাৰ ল'ম বুলি সিহঁতে ভাবি পেলাইহে এইটো নেক্সট কাৰণে পিছৰ কাৰণে কি লাগে দৰকাৰ পৰিব সিহঁতে যে ৰেডি কৰা নাই। সেইটো কাৰণে সিহঁতে এতিয়া বৰ্তমান কাৰণেহে লৈছে। সেইটো কাৰণে আমালোকে দেখি পাইছোঁ দোকান পৰা এইটো তেল লৈ থকাটো। যেতিয়া সিহঁতে তেল লৈছিলে সেইটো সময়তে এইটো শ্বাদী কৰা প্ৰগ্ৰামটো টাইমটো লেট হৈ গ'ল। শ্বাদী কৰাটো হ'লে একচুৱেলি চাই গ'লে আমালোকে আত্মিক জীৱনতে আমি বিশ্বাস হ'লে মাংসৰ জীৱন যেতিয়া আমালোকে দুনীয়া এইটো পৃথিৱী এৰি থয় তেতিয়া আত্মিক জীৱনতে আমালোকে স্বৰ্গলৈ যাব। এইটো সময়তে স্বৰ্গত যোৱাটো ঈশ্বৰৰ লগত যোৱা, আত্মিক জীৱনতে ঈশ্বৰৰ লগত লগ পোৱাটোহে একচুৱেলি বাইবেলতে এইটো শ্বাদীৰ এইটো এক্সাম্পল দিছে। সেইটো কাৰণে যোনজনে 5জনৰ ভাইচ উইমেনক আছিলে সিহঁতে নিজৰ কাৰণে এইটো লেমটো পূৰা ৰেডি কৰি থৈছে। সেইটো কাৰণে সিহঁতে নিজৰ হাতে আছিলে যেতিয়া নেকি সিহঁতে ৰাস্তাৰ পৰা লং জাৰ্ণি গৈ আছিলে তেতিয়াতে সিহঁতৰ হাতে লেম আছিলে কাৰণে নিজৰ লেমটো লৈ পেলাই শ্বাদী কৰা জেগাতে টাইমত ঠিক পাইছে। আৰু শ্বাদী কৰাটো টাইমটো যিমান ফিক্স কৰা আছিলে ইমানতে সিহঁতে পাইছে কাৰণে শ্বাদী কৰা প্ৰগ্ৰাম আনৰেডি হ'লে ফিউচাৰতে স্পিৰিচুৱেল লাইফতে এনেকুৱা হ'ব কাৰণে এইটো এক্সাম্পল দিয়া আছিলে কাৰণে মই ইমানতেহে শ্বৰ্টকৈ কৈ দিছোঁ। থেংক ইউ। সঁচাকৈ দাদা বহুত ধুনীয়া কথা ক'লে। যিটো মোৰ ভিউৱাৰ্ছ গাইজ এইবোৰ কথা যেতিয়া গম নাপায় ট্ৰাইবেল নীতি নিয়মেৰে কি ধৰণে বিয়া পাতে সম্পূৰ্ণ কৰে দাদাই ইমান ধুনীয়াকৈ আমাৰ স্পষ্টকৈ ধুনীয়াকৈ বুজাই দিলে। সঁচাকৈ বহুত জানিবলগীয়া কথা। যিখন প্ৰগ্ৰাম আৰু दुल्हा के आसमां से आने की राह
তো গাইজ ফাইনেলি আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি অহাকাইলৈ নতুন জেগাত নতুন ভিডিঅ' আৰু নতুন খবৰ লৈ আপোনালোকৰ আগত উপস্থিত হ'ম। তো আজিলৈকে ইমানেই। বাই বাই এণ্ড গুড নাইট।